নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈকে। আৰু আজি বন্ধুসকল আমি যাম দৌলগোবিন্দ মন্দিৰলৈ, উমানন্দ চাবলৈ যাম। গতিকে বন্ধুসকল ভাবিলোঁ আপোনালোকক দেখুৱাওঁ ক'ত যাওঁ আৰু কি চাওঁ, কেনেকৈ যাওঁ, সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল বলক আজিৰ এই ব্লগটো আৰম্ভ কৰোঁ। বন্ধুসকল আমি যাবলৈ ওলালোঁ। গতিকে বন্ধুসকল আপোনালোকে চাওক, এনেকৈ আমি ওলালোঁ আৰু আহি আমি তামোলপুৰ পালোঁ। আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আজি ক'লৈ যাওঁ, কেনেকৈ কি কৰোঁ, সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল আমি আহি ৰঙিয়া পালোঁ আৰু ৰঙিয়াৰ পৰা আমি এতিয়া হাৱেত উঠিম আৰু হাৱেৰ পৰা ডাইৰেক্ট আমি দৌলগোবিন্দ মন্দিৰলৈ প্ৰথমে যাম, তাৰ পাছত আমি উমানন্দলৈ যাম। গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু বন্ধুসকল আমি এতিয়া দৌলগোবিন্দ মন্দিৰৰ ফালে সোমোৱা ৰাস্তাটোৰে আহি আছোঁ। চাওক এইবিলাক সেই ঠাইখিনিৰে চাৰিওফালৰ দৃশ্য। এয়া হৈছে কাষেৰে ব্ৰহ্মপুত্ৰ নদীটো গৈছে আৰু পাৰে পাৰে এইটো ৰাস্তা আছে, সেইটো ফালে আছে ব্ৰহ্মপুত্ৰ নদী। গতিকে বন্ধুসকল আমি অলপমান যোৱাৰ পাছতে দৌলগোবিন্দ মন্দিৰ পাম। বন্ধুসকল আমি দৌলগোবিন্দ মন্দিৰ পালোঁ আৰু এইখনে হৈছে দৌলগোবিন্দ মন্দিৰৰ গেট আৰু এয়া হৈছে চাৰিওফালৰ দৃশ্য। সেয়া সেইটো চাওক, গণেশ মন্দিৰ আছে। এতিয়া আমি বন্ধুসকল দোকানত এনেকৈ ছাতি, ধূপ, ফুল কিবা কিবি অলপমান কিনি লওঁ। তাৰ পাছত আমি এনেকৈ গেটখনেৰে সোমাই যাওঁ। ৰ'ব গেটত সোমোৱাৰ আগতে আমি গণেশৰ মন্দিৰটোত অলপমান ছাতি, ধূপ অলপ জ্বলাই থৈ যাওঁ, সেৱা এটা লৈ যাওঁ। তাৰ পাছত আমি গেটখনেৰে সোমাই যাম। আৰু এয়া আমাৰ চাকি ধূপ জ্বলোৱা হ'ল। এতিয়া আমি গেটখনেৰে সোমাই যাওঁ। এনেকৈ আমি গেটখনেৰে সোমাই আহিলোঁ। সোমোৱাৰ আগতে সেৱা এটা কাঢ়ি লওঁ। তাৰ পাছত এয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু এয়া হৈছে দৌলগোবিন্দ মন্দিৰৰ ভিতৰৰ দৃশ্য। চাওক এনেকৈ তাৰ এই মন্দিৰৰ এইখিনি হৈছে চৌহদ। চাওক সেইফালেও কিবা কিবি আছে। এইখিনি হৈছে মন্দিৰৰ দৃশ্য আৰু ভিতৰলৈ এতিয়া সোমাই যাওঁ। ভিতৰত কি আছে চাওঁ। গতিকে বন্ধুসকল আপোনালোকেও মোৰ লগতে ভিডিঅ'টো চাই থাকক। এয়া হৈছে দৌলগোবিন্দ মন্দিৰৰ ভিতৰৰ দৃশ্য। আৰু বন্ধুসকল এয়া হৈছে কাউণ্টাৰ। আমি লৈ যোৱা প্ৰসাদবিলাক ইয়াত আমি জমা থলোঁ। এতিয়া আমি মন্দিৰবিলাক চাবলৈ যাওঁ। ইয়াৰ কাষতে এটা মন্দিৰ আছে, চাওক ইয়াত এইটো আছে বিষ্ণুৰ মূৰ্তি আৰু ইয়াৰ অপজিট চাইডে আছে কৃষ্ণ, সৰু কৃষ্ণই বহি থকা এটা মূৰ্তি আছে। চাওক বন্ধুসকল, চাওকচোন কিমান ধুনীয়া মূৰ্তি। আৰু এইবিলাক চাওক, এইবিলাক ঠাইত চাকি জ্বলোৱা ঠাই। আমি বৰ্তমান ৰাতিপুৱাই আহিছোঁ কাৰণে এতিয়া মানুহ বেছি নাই। পিছলৈকে যেতিয়া মানুহ বহুত হ'ব তেতিয়া বহুতে ইয়াত চাকি জ্বলাব, এতিয়া খুব কম আছে। আৰু বন্ধুসকল এইখিনি হৈছে মূল মন্দিৰটোৰ সন্মুখ ভাগ। আৰু বন্ধুসকল ইয়াৰ ভিতৰৰ ফালে ভিডিঅ' কৰা এলাও নাই। গতিকে বন্ধুসকল ভিতৰলৈ আপোনালোকক দেখুৱাব নোৱাৰিম। বাহিৰতে যি আছে এইখিনি আপোনালোকক অলপমান দেখুৱাই দিছোঁ। বন্ধুসকল দৌলগোবিন্দ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি উভতি আহি আছোঁ। আমি এতিয়া বৰ্তমান যাম উমানন্দলৈ। আমি জালুকবাৰী হৈ যাব লাগিব। চাওক ঘূৰি অহা পথত আগৰ ফালে থকা সেইখন পাহাৰ আৰু এইখিনি চাবলৈ কিমান ধুনীয়া লাগে চাওকচোন বন্ধুসকল এবাৰ। আমি এতিয়া যাম জালুকবাৰী হৈ সেইটো ফালেৰে উমানন্দলৈ। গতিকে বন্ধুসকল চাওক কেনেকৈ যাওঁ, কি কৰোঁ, সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল আমি এতিয়া বৰ্তমান শৰাইঘাট দলং পাৰ হৈ আছোঁ। চাওক কিমান ধুনীয়া লাগে শৰাইঘাট দলংখন এনেকৈ। বন্ধুসকল আমি এতিয়া ৰিজাৰ্ভ ঘাট পালোঁ আৰু চাওক ইয়াৰ পৰা এইখন দলং এখন আছে। এই দলংখনেৰে সৌ জাহাজখনলৈ যাব লাগিব আৰু সৌ জাহাজখনৰ কাষত অন্য এখন জাহাজ আহিব, সেইখনত আমি উঠি উমানন্দলৈ যাব লাগিব। আৰু এয়া হৈছে চাওক ইয়াৰ চাৰিওফালৰ দৃশ্য। আৰু বন্ধুসকল চাওক এই দলংখনেৰে আমি যাব লাগিব সৌ জাহাজখনলৈ। চাওক কিমান সৰু দলং আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পানী। ইয়াৰ ওপৰতে এইখন দলং ধুনীয়াকৈ সজাই থৈছে আৰু এই দলঙেৰে আমি ওপৰেৰে আহি আছোঁ। চাওক বন্ধুসকল চাওক আমি এতিয়া বৰ্তমান এই জাহাজৰ ফালে যাই আছোঁ। বন্ধুসকল তাত উঠিব লাগিব। বৰ্তমান ইয়াত খোজকাঢ়ি আহি আছোঁ এই দলংখনেৰে। বন্ধুসকল আমি ইয়াৰ জাহাজখনত উঠি আহিলোঁ। চাওক জাহাজখনৰ ওপৰৰ ফালে এনেকৈ আছে আৰু ইয়াত কাষতে অন্য এখন জাহাজ আহিব, সেইখন উঠি আমি যাব লাগিব। আৰু এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পানী। চাওক আপোনালোকে আৰু সেইফালে আছে উমানন্দ আৰু ইয়াত অন্য মানুহ কিছুমানো আছে।
আৰু বন্ধুসকল এয়া চাওক আমি যাব লগা জাহাজখন আহি গ'ল। এতিয়া বলক ফটাফট আমি তললৈ যাওঁ আৰু সেই জাহাজখনত উঠি আমি উমানন্দ চাব যাব লাগিব। বন্ধুসকল আমি বৰ্তমান পানী জাহাজেৰে আহি আছোঁ আৰু সেয়া চাওক ওপৰেৰে গৈ আছে ৰ'পৱে। কিন্তু বন্ধুসকল আমি নুঠো দিয়ক ৰ'পৱেত, কিন্তু চাওক। আৰু বন্ধুসকল আমি আহি উমানন্দৰ পাৰ পাইছোঁৱে। এতিয়া ফেৰীখন ৰখিলে আমি ইয়াৰ পৰা নুমি যাম আৰু উমানন্দত যাম। যাই তাত কি দেখা পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বন্ধুসকল এয়া ওপৰলৈ উঠি যোৱা চিৰি। চাওক আমি এই চিৰিৰে ওপৰলৈ উঠি যাব লাগিব আৰু ইয়াত বহুত মানুহ হৈছে। মানুহবিলাক চাওক এনেকুৱা আহি আছে। এয়া হৈছে ইয়াৰ চাৰিওফালৰ দৃশ্য। আৰু আমি আহি চাওক এয়া ওপৰ প্ৰায় পালোৱে। আৰু এইখিনিত আপোনাৰ চাওক এইফালে আপোনালোকক দেখুৱাই আছোঁ ৰ'পৱেৰ এটা পোষ্ট ইয়াত আছে। চাওক এইটো ৰ'পৱেৰ এইটো টাৱাৰ ইয়াত উমানন্দত এটা বহোৱা হৈছে। আৰু বন্ধুসকল চাওক সেইটো ফালে আমি উঠি যাব লাগিব। সেইফালে আছে উমানন্দৰ মন্দিৰটো। আৰু বন্ধুসকল আমি এনেকৈ মন্দিৰৰ গেটেৰে এনেকৈ ভিতৰৰ ফালে সোমাই আহিলোঁ। আৰু ইয়াত আছে এটা গণেশৰ মন্দিৰ। প্ৰথমতে গণেশৰ মন্দিৰটো এবাৰ চাই যাওঁ, তাৰ পাছত ভিতৰলৈ এতিয়া সোমাই যাওঁ। আৰু এইখনেই হৈছে উমানন্দৰ ভিতৰলৈ সোমোৱা গেট, মেইন মন্দিৰটোৰ ভিতৰলৈ সোমোৱা গেট। ইয়াত বহুত মানুহ হৈ আছে বন্ধুসকল বহুত লাইন ধৰি তাত আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ। আৰু এয়া চাওক তাৰ বাহিৰৰ দৃশ্য। আৰু এয়া উমানন্দৰ ওপৰৰ পৰা সেইটো চাওক ব্ৰহ্মপুত্ৰ নদী। বন্ধুসকল আমাৰ উমানন্দ দৰ্শন কৰা হৈ গ'ল। আৰু এতিয়া চাওক আমি ফেৰীৰে উভতিবলৈ ধৰিছোঁ। আমি বৰ্তমান উভতি আহি আছোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. বন্ধুসকল আমি এতিয়া ঘৰলৈ উভতি আহি আছোঁ। আশা কৰিলোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে এটা লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিল। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।